আলুপট্টি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত চলা এক সফল অভিযানত 4 কেজি 500 গ্ৰাম গাঞ্জা জব্দ কৰা হৈছে। আলুপট্টি চৰ আৰক্ষীৰ আন এক সফল অভিযান। এই অভিযানত বিলাল হুছেইন নামৰ এগৰাকী গাঞ্জা ব্যৱসায়ী গ্ৰেপ্তাৰৰ এক গোপন খবৰৰ ভিত্তিত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰত এই অভিযান চলোৱা হয়। আৰক্ষী সূত্ৰৰ খবৰ অনুযায়ী বিলাল হুছেইনে দীৰ্ঘদিন ধৰি অবৈধ গাঞ্জাৰ ব্যৱসায় কৰি আছিল। ধৃত গাঞ্জা ব্যৱসায়ী বিলাল হুছেইন জেললৈ প্ৰেৰণ কৰা হৈছে। আলুপট্টি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৱে কয় যে গাঞ্জাৰ বিৰুদ্ধে তেওঁলোকৰ অভিযান অব্যাহত থাকিব। জনসাধাৰণকো তেওঁলোকে অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে সহযোগ কৰিবলৈ আহ্বান জনাইছে। আলুপট্টি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত চলা এক সফল অভিযানত 4 কেজি 500 গ্ৰাম গাঞ্জা জব্দ কৰা হৈছে। আলুপট্টি চৰ আৰক্ষীৰ আন এক সফল অভিযান। এই অভিযানত বিলাল হুছেইন নামৰ এগৰাকী গাঞ্জা ব্যৱসায়ী গ্ৰেপ্তাৰৰ এক গোপন খবৰৰ ভিত্তিত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰত এই অভিযান চলোৱা হয়। আৰক্ষী সূত্ৰৰ খবৰ অনুযায়ী বিলাল হুছেইনে দীৰ্ঘদিন ধৰি অবৈধ গাঞ্জাৰ ব্যৱসায় কৰি আছিল। ধৃত গাঞ্জা ব্যৱসায়ী বিলাল হুছেইন জেললৈ প্ৰেৰণ কৰা হৈছে। আলুপট্টি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৱে কয় যে গাঞ্জাৰ বিৰুদ্ধে তেওঁলোকৰ অভিযান অব্যাহত থাকিব। জনসাধাৰণকো তেওঁলোকে অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে সহযোগ কৰিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ লাইভ। অভিযান চলাইছিলে কি ক'ব? হয়, আমি গোপনীয় সূত্র কম খেলি যোৱাকালি ৰাতি আমি গাঞ্জা ধৰ্মপুৰত আমি খবৰ পাইছিলোঁ আৰু আমি এটা টিম তৈয়াৰ কৰিছিলোঁ। ইতিমধ্যে আমাক বৰপেটা SSP ছাৰে আমাক সন্মানীয় SSP ছাৰে আমাক নিৰ্দেশ দিছিলে, আদেশ দিছিলে। গতিকে আমি আলুপট্টি থানাৰ পৰা এটা টিম গৈ কিনি ধৰ্মপুৰৰ নিয়াৰ কদমতলাত আমি গাঞ্জা 4.5 কেজি এপ্ৰক্সিমেট ধৰিবলৈ সক্ষম আজিলৈকে। মানুহ ধৰিছে নেকি? হয়, মানুহ পাইছোঁ। নামটো কি আছিলে? নামটো বিলাল হুছেইন, 28 বছৰীয়া এটা যুৱক হয়। তেওঁ ব্যৱসায় কৰে এনে বোলে খায়? দেখা মতেতো ব্যৱসায় হওক, কাৰণ খালেতো অলপ চলপ পালোঁ হয়। এতিয়াতো ব্যৱসায় কৰাৰ ধৰণেতো বহুতখিনি পাইছোঁ, এইটো শুনামতে ব্যৱসায় কৰে বুলি শুনিছোঁ। এতিয়া কিমান দূৰ আমি বিশ্লেষণ কৰি ল'ম, কিন্তু আমি পৰিমাণ মতে ব্যৱসায় কৰা বুলি আমি ছাছপেক্টেড কৰি আছোঁ, জাজ কৰি আছোঁ, কাৰণ 4.5 কেজিৰ ওপৰত পাইছোঁ। আজি পৰাত কৰিব। আমি যাওঁতে তাতে নদী পাৰ ভাঙিলোঁ, আমি ৰাতিপুৱাহে পাইছোঁ। এতিয়া প্ৰচিডিউৰ বহুতখিনি আমাৰ আছে, আমাৰ হাতত 24 ঘণ্টা সময় থাকে। গতিকে আমি আজি 22 নোৱাৰিলে কালি আমি ৰাতিপুৱাই কৰি দিম, মামলাটো আমি প্ৰডিউচ কৰিম কেছ পাবলৈ।